হেল্ল' গাইজ, জুনছ কিচেন গাৰ্ডেন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ বইল মাছৰ এটা ৰেচিপি, যিটো ৰেচিপি খাবলৈ বিৰাট টেষ্টি হয়। আহকচোন তেনেহ'লে মোৰ পাকঘৰলৈ যাওঁ আৰু মই কেনেকৈ বনাইছোঁ আপোনালোকক তাকে দেখুৱাওঁ। এয়া হৈছে কচ মাছ, মই তেলেৰে সৈতে লৈছোঁ। আপোনালোকে অন্য মাছো ল'ব পাৰে, কিন্তু এই ৰেচিপিটোৰ কাৰণে অলপ তেল থকা মাছ হ'লে খাবলৈ বেছি ভাল হয়। গেছতে পুৰিছোঁ 2টা বিলাহী আৰু জলকীয়া 3টামান। এইফালে কেৰাহীত মই 4 কাপমান পানী উতলিবলৈ দিছোঁ আৰু এতিয়া দিছোঁ নিমখ। আপোনালোকে যদি ৰেচিপিটো বনায় মাছৰ পৰিমাণ চাই পানী দিব। এতিয়া খুন্দি ৰখা নহৰুখিনি দি দিছোঁ। দুটা আলু কাটি দিছোঁ আৰু এটা ডাঙৰ পিঁয়াজো কাটি দিছোঁ। এইখিনি হৈছে বগা সৰিয়হৰ পেষ্ট। মই ইয়াৰ গোটেইখিনি নিদিওঁ, 2 চামুচমানহে দিম। লগতে দি দিছোঁ সৰিয়হখিনি। এইখিনি এতিয়া ভালকৈ মিহলি কৰি দিম। বইল বনাইছোঁ কাৰণে মই হালধি ব্যৱহাৰ কৰা নাই। বইল মাছ যেতিয়া মই মাছটো কেঁচাকেই দিম। বইল মাছত মাছটো একেবাৰে ফ্ৰেছ হ'লেহে খাবলৈ ভাল হয়। এতিয়া মই মাছখিনি দি ভালকৈ মিলাই দিম। এই ৰেচিপিটো সৰু মাছ দিও বনাব পাৰি। সৰু মাছৰ লগতো খাই ভালেই লাগে। অলপ সময়ৰ কাৰণে মই ঢাকনখন মাৰি দিছোঁ। এতিয়া ঢাকনখন খুলি চাইছোঁ। এয়া চাওক, মাছখিনি ভালকৈ উতল আহিছে আৰু অলপ সিজিছেও মাছখিনি। এয়া এতিয়া দিম মই এয়া কাটি ৰখা মৰিচাৰ ঠাৰি। আপোনালোকে বইলত খাই ভাল লগা যিকোনো পাচলি দিব পাৰে বা নিদিয়াকৈ অকল আলুৰ লগতো বনাব পাৰে। এতিয়া এইখিনি দি ভালকৈ মিলাই দিছোঁ। এতিয়া আকৌ ঢাকি দিম মই। এয়া মৰিচা ঠাৰিখিনি মোৰ আধা সিজা হৈ গ'ল। মোৰ গোটেইখিনি বস্তুৱে আধা সিজি গ'ল। এইখিনি সময়তে মই দিছোঁ পুৰি ৰখা বিলাহী আৰু জলকীয়া। এইখিনি মই অলপ সৰু সৰুকৈ কাটি পেলাই ইয়াত দি দিছোঁ। আকৌ দাঙি চাওঁ কেনেকুৱা হৈছে। আটাইখিনি বস্তু মোৰ সিজিয়ে গৈছে। এতিয়া মই ওপৰত দিছোঁ এচামুচ কেঁচা মিঠাতেল। এই মিঠাতেল চামুচ নিদিওঁ বুলিলেও পাৰে, কিন্তু গোন্ধটো ভাল লাগে কাৰণে মই এচামুচ ওপৰত দি দিছোঁ। এইখিনি মোৰ হৈয়ে গৈছে এতিয়া। বইল মাছ মোৰ হৈ গৈছে। এতিয়া গেছটো অফ কৰি মই ওপৰত মান ধনিয়া পাত এনেকৈ ছটিয়াই দিছোঁ। যিকোনো এটা বইল ৰেচিপিত ধনিয়াতকৈও মান ধনিয়া পাত দিলে তাৰ গোন্ধটো আৰু টেষ্টটো বেছি ভাল হয় খাবলৈ। এয়া চাওক, হালধি দিয়া নাই যদিও এটা ধুনীয়া কালাৰ আহিছে। এই কালাৰটো সৰিয়হ আৰু বিলাহীৰ পৰা আহিছে। আৰু ৰেচিপিটো যদি ভাল লাগিছে কেতিয়াবা বনাই খাই চাব পাৰে। এতিয়া মই ওপৰত অকণমান নেমু চেপি দিম। খোৱাৰ আগে আগে অকণমান নেমু চেপি দিলে টেষ্ট আৰু গোন্ধটো বেছি ভাল হয় খাবলৈ। ৰেচিপিটো যদি ভাল লাগিছে লাইক কমেণ্ট এটা কৰিব আৰু নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, পুনৰ লগ পাম। নমস্কাৰ।